নমস্কাৰ বন্ধুসকল, আজি পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি আমাৰ গাঁৱত আজি এটা ফাংচন পতা হৈছে আৰু ফাংচনত চাওক কেনেকুৱা লোকৰ ঘৰ লোকৰ মেৰ সকলো আমি জড়িত। ইয়াতে লোকৰ বাঁহ কাটি আমি ইয়াত বনাই আছোঁ। ষ্টেট বনি আছে কি ধুনীয়াকৈ। এতিয়া জুবিন দা আহিব একেবাৰে, আৰু পাপন দাও আহিব পাৰে লগতে। ফাইনেলি গাছ দেখুৱাব নোৱাৰিলোঁ, কুঁৱাটো মানে চাফা কৰিলোঁ। এয়া মানে অলপ খান্দি দিলোঁ, মানে দ আছিলে, বালি ভৰি আছিলে, তাৰপিছত সেইকাৰণে মানে পানী কমি গৈছিলে, সেইকাৰণে অসুবিধা আছিলে। এই চাওক এইবিলাক বস্তু সোমাই আছিলে, মগ চগ অন্যান্য বস্তু কিছুমান আছে, এতিয়া দ হৈ গ'ল ধুনীয়াকৈ। আৰু কি ওলাইছে জানেনে, একদম মানে মাৰ্বল এসোপা ওলাইছিলে, আৰু যোনে চাফা কৰিছিলে সিহঁতে লৈ গ'ল গুলটি চুলটি মাৰিবলৈ কাৰণে। মানে বহুত ওলাইছিলে, কাৰণ আগতে আছিলে আমি খেলি পেলাই ইয়াতে মই গোটেইবোৰ পেলাই নালাগে না আকৌ বৰ্তমান ওলাই গৈছে। ধেৰ আছিলে, সেইখিনি লৈ গ'ল সিহঁতে। আৰু মই যিহেতু নাছিলোঁ, ফাংচনত ব্যস্ত থকাৰ কাৰণে লৈ গ'ল। একো নাই, লৈ যাওক, মইনো কি কৰিম। এতিয়া বৰ্তমান এইখিনি ৰাখি দিছোঁ, পোৱালিটোৱে খেলিব পাৰিব এনেকৈ। আৰু মোৰ হ'ল আপোনালোকে খেলিছিল নাই কমেণ্ট কৰি জনাবচোন। একদম মানে বহুত খেলিলোঁ আমি কিন্তু দেই, একদম মানে মোক কোনো হৰাব নোৱাৰিছিলে, পুৰা যেতিয়া একদম। এই চাওক আমাৰ ষ্টেজ পূৰা ৰেডি হৈ গৈছে ধুনীয়াকৈ। সেয়া সকলোৱে আমাৰ গাঁৱৰ ল'ৰাবিলাকে লাগি আছে, আৰু এইফালে কাম চাম ছুটি লৈ আহি পেলাই লাগি আছে দমা চমা বাদ দি। তাৰপিছতে এইফালে চাওক ধুনীয়াকৈ লাগি আছে। স্কিন যি কবি যায় মোক ক'ব, আৰু আনি দিম। ৰাইজসকল চাওক, বিহু বুলিয়ে ৰাইজ আমি সকলোৱে সহযোগ কৰি যেনে তেনে বনাই দিছোঁ, ইমান কম খৰচত কম বাজেটত ধুনীয়াকৈ। আৰু মই বনাই আছোঁ, আৰু মই উঠিবই লাগিব যিহেতু মই মেইন। মুখ্য শাসন ধুনীয়াকৈ আছোঁ, মানে সহযোগ কৰি আছোঁ সকলোৱে ধুনীয়াকৈ, একদম মানে মজা একদম মানে আৰু সুন্দৰ মানে চাই দেখিব আপোনালোকে, ধুনীয়া প্ৰদৰ্শন পাই থাকিব। এই ফুটাটো সৰংগটো দেখিছেনে বাৰু? কাৰোবাৰ যদি তামোল চামোল খাই পিক পেলাব পাৰে, ইয়াত পেলাব পাৰে। আৰু যদি আৰু কাৰোবাৰ যিমান ইমাৰ্জেঞ্চি হ'লে ইয়াতো পেলাই দিব পাৰে। একদম প্ৰগ্ৰেম হৈ গৈছে, আৰু ধুনীয়াকৈ সম্পূৰ্ণ ধুনীয়াকৈ ষ্টেজ কেনেকুৱা লাগিছে কম খৰচে নিজে বনাইছোঁ। আৰু ভিডিঅ' দেখি পৰিসমাপ্তি কৰিবলৈ আছোঁ। ধন্যবাদ থাকিব।